মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু অন্যান্য এই পাঠটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা আৰু কি কি? উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা। সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। প্ৰশ্ন 2, ৰাষ্ট্ৰসংঘৰ 3টা মূলনীতি লিখা। উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰথমটো মূলনীতি হৈছে, ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। ৰাষ্ট্ৰসংঘৰ দ্বিতীয়টো মূলনীতি হৈছে, আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত কোনো দেশে শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। ৰাষ্ট্ৰসংঘৰ তৃতীয়টো মূলনীতি হৈছে, দেশসমূহে শান্তিপূৰ্ণভাৱে বিবাদ মীমাংসা কৰিব লাগিব। প্ৰশ্ন 3, ৰাষ্ট্ৰসংঘৰ চনদত থকা 2টা উদ্দেশ্য লিখা। উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদত থকা প্ৰথমটো উদ্দেশ্য হৈছে, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। দ্বিতীয়টো উদ্দেশ্য হৈছে, সকলো দেশৰ মাজত সমান অধিকাৰ আৰু দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা। প্ৰশ্ন 4, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? উত্তৰ: প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত আৰু দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত আৰম্ভ হৈছিল। প্ৰশ্ন 5, মানৱ অধিকাৰ আয়োগৰ ঘোষণাপত্ৰৰ 2টা উদ্দেশ্য লিখা। উত্তৰ: মানৱ অধিকাৰ আয়োগৰ ঘোষণাপত্ৰৰ প্ৰথমটো উদ্দেশ্য হৈছে, বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে। মানৱ অধিকাৰ আয়োগৰ ঘোষণাপত্ৰৰ দ্বিতীয়টো উদ্দেশ্য হৈছে, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। প্ৰশ্ন 6, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'বলৈ কি অৰ্হতাৰ প্ৰয়োজন? ইয়াৰ উত্তৰ হৈছে, প্ৰথমতে, এজন সদস্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'বলৈ প্ৰয়োজনীয় দ্বিতীয়টো অৰ্হতা হৈছে, এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। 3 নম্বৰটো অৰ্হতা হৈছে, দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগিব। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে, ৰাষ্ট্ৰসংঘ কিয় গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1945 চনত বিশ্বত শান্তি প্ৰতিষ্ঠা, আন্তঃৰাষ্ট্ৰীয় আইনৰ ৰক্ষা, সামাজিক অগ্ৰগতি আৰু মানৱ অধিকাৰৰ বাবে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য হৈছে, দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা আৰু ভৱিষ্যতে এনেধৰণৰ সংঘাত এৰাই চলা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।